আজি আমি আহি উপস্থিত হৈছোঁ নগাঁও জিলাৰ ৰহাৰ এটা কুমাৰ শিল্প। সেই কুমাৰ শিল্পৰ মানে শিল্পীজনৰ ওচৰলৈ আহিছোঁ। আজি বছৰ বছৰ ধৰি তেখেতৰ পৰা জনামতে 7 পুৰুষ ধৰি বোলে তেখেতে এই শিল্পৰ লগত জড়িত হৈ কাম কৰি আছে, পুৰুষানুক্ৰমে। আমি সেইটোকে আমি আজি তেখেতৰ ওপৰত দুই এষাৰ কথা পাতিবলৈ আহিছোঁ আৰু বৰ্তমান পৰিৱেশটো মই দেখাবলৈ তেখেতক জনাইছোঁ। মোৰ কেমেৰা পাৰ্চন জয়ন্ত দাসক। নমস্কাৰ। আমি আহি আপোনাৰ ওচৰলৈ আহিলোঁ। আপুনি এজন কমাৰ শিল্পী। এতিয়া কামৰ মাজতে আপোনাক দুই এটা কথা সুধিম। আজি আপুনি আপোনাৰ নামটো কি কওকচোন? যতীন বৰদলৈ। কি হৈছে? যতীন বৰদলৈ। দুদুল বৰদলৈ। যতীন বৰদলৈ। হয়, তেখেতৰ নামটো যতীন বৰদলৈ। আপোনাৰ এতিয়া বয়স কিমান? বয়স 84 মান হ'ল নেকি? 84 মান বুলি কৈছে, প্ৰায় 84 বছৰ। তেখেতে আজি পুৰুষানুক্ৰমে কিবা কিবি এই কমাৰ শিল্পৰ কামটো কৰি আহিছে। তেখেতৰ আগত কি পুৰুষৰ কি আছিল তেখেতৰ নামসকল আপোনালোকে জানে? নামবোৰ বহুত ৰাম, গমীৰ, তাৰপাছত দেৱেশ্বৰ, তাৰপাছত থানেশ্বৰ, গমীৰৰ আগত থানেশ্বৰ, হয়, তাৰপাছত লক্ষীৰ পাছতে পিত্ৰাম, হয়, পিত্ৰামৰ পাছতে এতিয়া মই। আচ্ছা, এই দেখিছেনে 7 পুৰুষ ধৰি তেখেতসকলে এই কুমাৰ শিল্পটো মানে জীয়াই ৰাখিছে পুৰুষানুক্ৰমে। গতিকে এইটো এটা সঁচাই এটা গৌৰৱৰ কথা। তেখেতৰ পুত্ৰও তেনেকৈ কাম কৰি আছে, দেখিছে এইটো। গতিকে আমি তেখেতৰ নামটো কি আপোনাৰ? শ্ৰী মনোজ বৰদলৈ তেখেতৰ নাম। পুত্ৰও সমানে বাপেকৰ লগত পিতৃ পুত্ৰই মিলি এনেধৰণে কাম কৰি আছে। এইটো এটা সঁচাই মানে আমাৰ ৰহাবাসীৰ কাৰণে গৌৰৱৰ কথা। ৰহাত আজি আচলতে এই শিল্পটোৱে আপোনালোকে ইয়াত কি কি তৈয়াৰ কৰে? চব তৈয়াৰ কৰোঁ। যেনে দুটামান বস্তুৰ নাম কওক। দা, কুঠাৰ, হাবি, জাবি, কুঠাৰ, জবকা সকলোবিলাক বস্তু তৈয়াৰ কৰে, হয়নে? লোহাৰ বস্তু যিমান হয়। ইয়াৰ পৰা আপোনালোকৰ এই বস্তুবিলাক বাহিৰলৈও গৈছে চাগৈ? গোটেই অসমতে ভৰ্তি হৈ আছে। গোটেই অসমৰ বিভিন্ন ঠাইলৈ আপোনালোকৰ বস্তু গৈছে। এইটো এটা সঁচাই এটা গৌৰৱৰ কথা যে অসমৰ বিভিন্ন ঠাইলৈ তেখেতসকলৰ বস্তুবিলাক গৈছে। আচ্ছা, যিয়ে নহওক, আপুনি এই শিল্পটোৰ জৰিয়তে নিজৰ পৰিয়াল পোহপাল দিব পাৰিছেনে? কষ্ট হৈছে আৰু। কষ্ট হৈছে, তথাপিও আপুনি শিল্পটো হেৰাই যাবলৈ দিয়া নাই, কৰি আছে। হয়, ঠিকে আছে। যি কি নহওক, আপুনি আজি কিমান বছৰ বুলি ক'লে আপোনাৰ? মই এতিয়া প্ৰায় 65 বছৰ কৰিছোঁ। নহয়, 65 বছৰ আপুনি কাম একেৰাহে কৰি আছে। একেৰাহে 65 বছৰ ধৰি তেখেতে কাম কৰিছে। এইটো সঁচাই এটা উল্লেখনীয় কথা। আপোনাৰ বয়স কিমান বুলি ক'লে? 84। তেখেতৰ বয়স 84 বছৰ আৰু 65 বছৰ ধৰি তেখেতে এইটো কাম কৰিয়ে পৰিয়াল চলাই আছে। এইটো এটা সঁচাই এটা আমাৰ কাৰণে এটা উদাহৰণ। বাৰু যি কি নহওক, আপুনি যে এই কামটো কৰিছে, চৰকাৰী কিবা সুবিধা পাইছেনে? চৰকাৰী সুবিধা বুলিবলৈ মই বৰ্তমান যোৱা বছৰ মই পোৱা নাই। হয়, যতীন বৰদলৈ পোৱা নাই। যতীন বৰদলৈ যিজন আমাৰ এখেতে এতিয়ালৈকে চৰকাৰী একো সা সুবিধা পোৱা নাই। মই পাইছিলোঁ যোৱাবাৰ PM বিশ্বকৰ্মা আঁচনি। যোৱাবাৰ PM বিশ্বকৰ্মা আঁচনিৰ জৰিয়তে কিমান কি পাইছিলে? মই টকা 6,000 পালোঁ আৰু আপোনাৰ হাঠিয়া মটৰ এটা পালোঁ। হয়, তাৰপৰা লোহা কটা মেচিন সা সঁজুলি পালোঁ। তেখেতৰ পুত্ৰই পাইছে, কিন্তু বাপেকে আজি 65 বছৰ ধৰি কাম কৰি আছে, কিন্তু চৰকাৰী সাহায্য একো পোৱা নাই। ইয়াৰ পৰা আপোনালোকৰ তাত ওচৰ চুবুৰীয়া কোনোবাই শিকিবলৈ আহেনে? 40টা ল'ৰাক শিকাইছিল। 40টা ল'ৰাক তেখেতে শিকাইছে। বৰ্তমান এই শিল্পটো শিকিবলৈ আগ্ৰহ নকৰে আৰু নাহে। আগতে আপুনি প্ৰায় 40টাৰো অধিক ল'ৰা ছোৱালী শিকাইছে।
দেউতাৰ লগত শিকি যোৱা ল'ৰা ধৰক জালুগুটিত কৰি আছিলে, হয় 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 তেওঁ ঢুকালে এতিয়া। হয় হয় জাগিৰোড এজন আছিলে। হয় তেখেতৰ লগত শিকি যোৱা ল'ৰা ছোৱালীয়ে জালুগুটি, জাগিৰোড বা এনেকৈ বিভিন্ন জেগাত তেনেকৈ তেওঁলোকে এতিয়া তেওঁলোক প্ৰতিষ্ঠান খুলি কাম কৰিছে। এইটো এটা সঁচাই ভাল কথা। ইয়াৰ জৰিয়তে মানুহ যে এটা পৰিয়াল পোহপাল দিব পাৰি সেইটো আপুনি স্বীকাৰ কৰিবনে? এইটো সত্য কথা। সত্য কথা। ঠিক আছে, আপোনাৰ ঘৰত এতিয়া হয় ৰিয়েল কাম কৰে, হয় হয় যিটো নিয়ম হিচাপে কাম কৰিব লাগে, হয় হয় যদি সেই হিচাপে কাম কৰে, হয়। কোনো বজাৰলৈ মাল নিব নালাগে, হয়, হয়। দোকানতে আহি শালতে আহি পেলাই গ্ৰাহকে মাল কিনিব। হয় মানে আপোনাৰ কাম যেতিয়া ভাল হ'ব তেতিয়া আপুনি বজাৰত কিন্তু বিক্ৰী কৰি ফুৰিব নালাগে, ইয়াৰ পৰাই মানুহে লৈ যাব। 2 নম্বৰী হ'লে কিন্তু তেতিয়া কষ্ট আছে। আপোনাৰ নামটো কৈছিলে যতীন কমাৰ, যতীন বৰদলৈ। যতীন বৰদলৈ ৰহাৰ এগৰাকী বিখ্যাত আৰু অতি পুৰণি 7 পুৰুষ ধৰি কাম কৰি আছে এগৰাকী পুৰণি শিল্পীৰ ওচৰত আমি আহিলোঁ, আহি এইখিনি কথা পাতিলোঁ। গতিকে আমি আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু হৈ থাকক আৰু আপোনাৰ ল'ৰাকো আমি তেখেতকো যাতে শিল্পটো এৰি নিদি যাতে ইয়াৰ ধাৰাবাহিকতা ৰক্ষা কৰে তাকে আমি কামনা কৰি আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ।